हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे मयो भाले आछो एटु जदि आपलोड करूँ तेनहले मोर फार्स्ट ब्लग हम मिनी ब्लग दी थका हय बारू एटु আজি भाबिছোঁ एटा लंग ब्लग बनाओ আজি माने आमी एफाले जाम কৈ दिওঁ আৰু বিয়া খাবলৈ যাম বিয়া আমাৰ গাঁৱৰ মানে ঘৰত আৰু শান্তি বিয়া মানে দেউতাৰ গাঁৱত আৰু তাৰপিছত আজি আমি মা মই বৌ তিনিজনীয়ে যাম মানে থবলৈ যাবলৈ মানুহ নাই ঘৰত সবে নিজৰ নিজৰ কামে কামে যাব লগা হৈছে সেইকাৰণে আমি গাড়ী এখন ভাড়া কৰি মিলি তেনেকৈ যাম আৰু গগত যাম সেইফালে বৌৱে পুৰা কাম কৰি আছে মানে ঘৰ মুচিছে ৰাতিপুৱাই যাব লাগিব যে সেইকাৰণে আজৰি হৈছে আৰু মই গা ধুৱাই নাই শুই উঠি কিবা কিবি কৰি আৰু ৰুম চুম চাফা কৰি এতিয়া গা চা ধুমগৈ আৰু লাহে লাহে মই শুই উঠিয়ে চাহ খাই মোবাইলটো লৈছোঁ ভিডিঅ' বনাম বুলি চাই থাকিব বিয়া খাবলৈ যাবলৈ মায়ে কাপোৰ ইস্ত্ৰি কৰি আছে কিবা এটা কৈ দিয়ক আজি বিয়া খাবলৈ যাম প্ৰথমবাৰ বাবে কাপোৰ ইস্ত্ৰি মাৰিছোঁ কোচ খাই আছে या বিয়া খাবলৈ যাবলৈ ফেস পেক অলপ লগাই লৈছো মুখখন সাফা কৰি লৈছো ৰখাই দিম পিঠাগুড়ি এল'ভেৰা জেল নাৰিকল তেল এফালে মায়ে মোবাইলটো মই থৈ দিছোঁ তাৰপিছত সেই যে মোক কাপোৰটো দেখাই দিয়ক ইস্ত্ৰি কৰিবলৈ হৈ গ'ল এতিয়া আমি দুজনীয়ে লগাই ল'লোঁ তাৰপিছত মায়ে লগাব মায়ে নিজে লগাব একদম ধুনীয়াকৈ লগাই ল'ব তাৰপৰা ইস্ত্ৰি কৰিম এতিয়া তাৰপৰা গা ধুম আৰু ওলাম আৰু যাম বিয়া খাবলৈ দেখাই থাকিম চাই থাকিব দেই ঠিক আছে দেই প্ৰথমে ভাবিছিলোঁ চুলিখিনি মেলি যাম মানে এনেই কাটা এটা মাৰি যাম তাৰপিছত ভাবিলোঁ আকৌ তাতে খোপাই বান্ধিব লাগিব অকণমান ঠিক ঠাক কৰি লৈছিলোঁ তো অকণমান ষ্ট্ৰেট কৰিছিলোঁ আৰু চুলিখিনি এনেকৈ মেলি যাম বুলি তাৰপিছত ভাবিলোঁ আকৌ গাঁৱলৈ যাম যিহেতু খোপাই বান্ধি ল'লোঁ এয়া ৰেডি হৈ গ'লোঁ আৰু যাবলৈ ঠিক আছে গৈ থাকোঁ তেতিয়াহ'লে গৈ লগ পাই আছোঁ চাই থাকিব ভিডিঅ'টো খুৰীহঁতৰ ঘৰত সোমালোঁ মানে ঘাই ঘৰত সোমাই মানে চাহ তাহ খাই মেলি ল'লোঁ ভিডিঅ' কৰা নহ'লে এইফালে খুৰীৰ ঘৰৰ পৰা মানে বিয়া ঘৰ বেছি দূৰ নাছিলে সেইকাৰণে আমি খোজকাঢ়ি গৈ আছোঁ খোজকাঢ়ি যাব পাৰি ওচৰতে আছিলে সেইকাৰণে আমি খোজকাঢ়ি গুচি গ'লোঁ আমি স্কুললৈ লৈ গৈছোঁ বেগীজনী চাই থাকিব বিয়া খাবলৈ গৈছা আমি বিয়া খাব গৈছোঁ তাৰপিছত গৈ এয়া দেউতাৰ খুৰাকৰ ঘৰত সোমালোঁ মানে আমাৰ ককাই হ'ব ককাৰ ঘৰত সোমাই মেলি অকণমান বহিলোঁ মানে ককাক মাত খাই লগাই যাওঁ বুলি সোমালোঁ তাৰপিছত অলপ বহিলোঁ চাহ তাহ খাবলৈ কৈছিলে আইতাই আকৌ বিয়া ঘৰতে খামগৈ বুলি ক'লোঁ দেৰি হ'ব বুলি তাৰপিছত আইতাকো লৈ ল'লোঁ আৰু আমি গোটেইকেইজনী একেলগতে বিয়া খাবলৈ বুলি ক'লোঁগৈ তাত এনেই অকণমানহে বহিলোঁ আৰু জাষ্ট ককাক মাত খাই লগাই ভাল বেয়া খবৰ লৈ পেলাই ওলাই দিলোঁ এয়া বিয়া ঘৰ পালোঁহি আহি বিয়া ঘৰত ইমান ভিডিঅ' কৰা নহ'লে যিহেতু প্ৰথমবাৰৰ কাৰণে গৈছিলোঁ আৰু তেনেকৈ সমাজত মোবাইল চোবাইল উলিয়াই থাকিবলৈ ভালো নালাগে সেইকাৰণে ইমান ভিডিঅ' চিডিঅ' কৰা নহ'লে অলপমান ক্লিপ ৰাখি থ'লোঁ শান্তি বিয়া আছিলে বিয়া ভালেই লাগিলে গৈ পেলাই সকলোকে লগ পাই এয়া অকণমান ভিডিঅ' আপোনালোকক দেখাৰ বাবে কৰি ৰাখিলোঁ প্ৰথমে তলতে বহিছিলোঁ তাৰপিছত আকৌ ইমানেই ভৰিকেইটা ভাগৰ লাগিলে মানে জিনজিনালে ওপৰলৈ বুলি আহি গ'লোঁ তাৰপিছত এয়া আইতা আমি যাবলৈ ওলোৱা সময়খিনিত আৰু আইতা কিবা কিবি কৈ আছে মানে আমি আমাৰ ঘৰলৈ মাতি থৈ আহিছোঁ আইতাই আহিম বুলি কৈয়ে থাকে আৰু তেনেকৈ তাৰপিছত এয়া ইয়াত পোৱালীজনী আমাৰ মানে তেওঁৰ ছোৱালী তাইক মানে চাইকেল এখন আনি দিছে মানে তাই লগৰজনীৰ লগত নাটনি আজি